Hello, my dear students. আশা কৰো তোমালোক ভালে আছা। মই তোমালোকক স্বাগতম জনাইছো টেলেণ্টলে আৰু এয়া চাগে পিছফালে দেখিয়ে পাইছা মই কি ডিসকাস কৰিবলৈ ওলাই আছো। এয়া হল আমাৰ ক্লাস 6ৰ ষষ্ঠ শ্ৰেণীৰ সায়েন্সৰ বিজ্ঞানৰ পাঠ আমাৰ চৌপাশৰ বস্তুবোৰ। ঠিক আছে, মেটাৰ ইন আৱাৰ সাৰাউন্ডিংস। এতিয়া এই যোনটো সেন্টেন্স ইয়াত কোৱা আছে আমাৰ চৌপাশৰ বস্তুবোৰ, আমাৰ চৌপাশত আমি বিভিন্ন ধৰণৰ সদায় বহুত বেলেগ বেলেগ বস্তুবোৰ দেখি পাওঁ, হয়নে? এতিয়া সেই বস্তুবোৰক আমি কেনে ধৰণে চিনাক্ত কৰো, কেনে ধৰণে আমি সিহঁতক ক্লাসিফাই কৰো, কেনে ধৰণে আমি সিহঁতক বিভিন্ন ধৰণৰ হয় বুলি গম পাওঁ। ঠিক আছে, সেইখিনি বস্তুৰ বিষয়ে আমি এই গোটেই ক্লাছটোত ডিসকাস কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, আহা মোৰ লগত। এতিয়া প্ৰথমতে চোৱা, আমাৰ যোনখন কিতাপ আছে কিতাপৰ সেই প্ৰথম চেপ্টাৰৰ প্ৰথম পেজটোতে আহা। এতিয়া ইয়াত চোৱা, মেটাৰ ইন আৱাৰ সাৰাউন্ডিং। এই পিকচাৰটোত মই ইয়াত যোনটো পিকচাৰ লগাই থৈছো, পিকচাৰটো তোমালোকে দেখিছানে? এই পিকচাৰত বহুত বেলেগ বেলেগ বস্তু তোমালোকে দেখিব পাইছানে নাই? এতিয়া এয়া যদি ভালকে চোৱা, ইয়াত কি আছে? কাঠৰ টেবল আৰু চকী থোৱা আছে। তাৰে তলত যদি তোমালোকে ভালকে চোৱা কি আছে? এটা স্কুললৈ লৈ যোৱা বেগ, যোনটো তোমালোকে সদায় কি কৰা? স্কুললৈ যাওঁতে পিছফালে লৈ যোৱা, হয়নে? তাত কিতাপ, বহি, কাঠ পেন্সিল, পেন, এইবোৰ সব বস্তু তোমালোকে সদায় কি কৰা? ব্যৱহাৰ কৰা স্কুলত পাঠদান কৰোতে, হয়নে? এয়া তাৰ তলতে যদি তোমালোকে আৰু ভালকে চোৱা, ইয়াত কি আছে? আমাৰ ঘৰত ইউজ কৰা আমি পানী খোৱা গিলাস আৰু সেই গিলাসবোৰৰ লগতে কিছুমান চামুচ, যোনবোৰ আমি খোৱাৰ কাৰণে কি কৰো? ইউজ কৰো। তাৰে তলত যদি তুমি চোৱা কি আছে? প্লাষ্টিকত পানীৰ বটল, যোনবোৰ তোমালোকে আকৌ সেয়া একে স্কুল যাওঁতে সদায় কি কৰা? লগতে লৈ যোৱা। আৰু এই বিভিন্ন বস্তুবোৰ যদি আমি ভালকে চাওঁ, সেই বিভিন্ন বস্তুবোৰক চুওঁতে কেনে ধৰণৰ আমি কি পাওঁ? এটা ফিলিং পাওঁ। চুওঁতে আমি কেনে ধৰণৰ এটা সেই আভাস পাওঁ, সেই বস্তুটো আমাৰ এতিয়াও ফটোখন চালে আমাৰ মনলৈ আহি যায়, হয়নে নাই? এতিয়া তুমি ভালকে এয়া চোৱা, এয়া কাঁহৰ যোনবোৰ তোমাৰ কি আছে? ইউটেনচিলছ আছে। কাঁহৰ বস্তুবোৰ চুলে, কাঁহৰ বস্তুবোৰত তুমি যদি ভালকে অকমান কি হয়, হাতেৰে অলপমান যদি লাগিও যায় বা চামুচেৰে যদি এই কাঁহৰ বস্তু তোমাৰ অকমান লাগিও যায়, তেতিয়া এটা বেলেগ ধৰণৰ শব্দ হয়, হয়নে? টংকে এটা শব্দ আমি কি কৰো? শুনা পাওঁ। কিন্তু তেনে ধৰণৰ শব্দ আমি এটা কিতাপত চামুচেৰে মাৰিলে শুনা পামনে? নাপাম, নিশ্চয় নাপাম, হয়নে নাই? তো এয়া এতিয়া আমি কি কৰিব পাৰো? বস্তুবোৰক, আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ বস্তুবোৰক আমি কি কৰিব পাৰো? বিভিন্ন বিভিন্ন ধৰণত সিহঁতক ক্লাসিফাই কৰিব পাৰো। আৰু সেই ক্লাসিফিকেশনটো, সেই চিনাক্তকৰণটো আমি কেনে ধৰণে কৰিম তাৰে বিষয়ে আজি আমি ডিসকাস কৰিম। ঠিক আছে, এতিয়া ইয়াত যদি মই ভালকে তোমালোকক ধুনীয়াকে তোমাৰ দৈনন্দিন জীৱনত হৈ থকা বস্তুবোৰৰ লগত মিলাই যদি ক'ব লগা হয়, তোমালোকেতো নিশ্চয় কিবা কিবি খাবলে পইচা অলপমান পালে দোকানত গুচি যোৱা, হয়নে? ওচৰতে যদি দোকান আছে, টিফিন টাইমতে হওক বা স্কুলৰ পৰা আহি ঘৰতে হওক, কিবা কিবি খাব মন গলে তোমালোকে পইচা পালে আৰু ক'ত গুচি যোৱা? দোকানত গুচি যোৱা। এতিয়া দোকানত যদি আমি ভালকে চাওঁ, দোকানতো কি হয়? সব বস্তুবোৰ নিজৰ নিজৰ এটা দোকানৰ এটা এটা জেগাত কি কৰি থোৱা থাকে? সজাই থোৱা থাকে। যোনটো কোনে থয়? দোকানীয়ে থয়। সেইকাৰণে তোমালোকে কি হয়? বাহিৰৰ পৰা পটককে দেখি পোৱা আৰু তোমালোকে কোৱা যে তোমালোকক কি খাব মন আছে। কাৰোবাৰ যদি চিপছ খাব মন আছে, তোমালোকে চিপছ য'ত থোৱা আছে চিপছৰ ফালে চাবা। আৰু কাৰোবাৰ যদি চকলেট খাব মন আছে, তোমালোকে য'ত চকলেট থোৱা আছে তালৈকে চাবা। আৰু কোনটো ধৰণৰ চকলেট লাগে তুমি তাৰ পৰাই কি কৰিবা? বাছি উলিয়াবা, হয়নে? আৰু কাৰোবাৰ বোলে কিবা বেলেগ বস্তু খাব মন গৈছে, যেনে কি কেক, ঠিক আছে, বা বেলেগ ধৰণৰ কোল্ড ড্ৰিংকস কিবা খাব মন গৈছে, তেতিয়া তোমালোকে ক'ত চাবা? য'ত কোল্ড ড্ৰিংক থোৱা আছে তালৈকে চাবা আৰু য'ত কেক থোৱা আছে তালৈকে চাবা। ঠিক আছে, তো তাৰ মানে এই দোকানীবোৰে কি কৰিছে? দোকানীবোৰে সব বস্তুবোৰক একে ধৰণৰ বস্তুবোৰক এটা এটা জেগাত কি কৰি থৈ দিছে? সজাই থৈ দিছে। সজাই পৰাই থৈ দিছে, যাতে তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালীয়ে হওক বা আমাৰ নিচিনা ডাঙৰ মানুহবোৰেই হওক, সিহঁতে যেতিয়া ল'বলৈ যায় তেতিয়া তাত চাই মেলি বাছি উলিয়াবলৈ কি হয়? সহজ হয়। ঠিক আছে, তো সেই ধৰণে আমি ঘৰতে যদি আমি চাওঁ, আমি নিজৰ মাৰ যোনবোৰ কাম হয়, মাৰ যেনেকে আমি পাকঘৰত আমি মাক কি কৰা? ৰন্ধা বঢ়া কৰা দেখো, হয়নে? এতিয়া আমি যদি পাকঘৰলৈকে যাওঁ, মায়ে কি কৰি থয়? ধুনীয়াকে চাবা তুমি, নিমখৰ টেমা য'ত আছে তাৰে ওচৰত হালধিৰ টেমাও থাকিব, তাৰে ওচৰত তোমাৰ পাঁচফোৰণো থাকিব, তাৰে ওচৰত জিৰাৰ টেমাও থাকিব, তাৰে ওচৰত ধনিয়াও থাকিব। আৰু অলপ দূৰ গৈ তুমি দেখিবা কি? য'ত দালি থোৱা আছে, সেই দালিৰ ওচৰতে তুমি যদি মাটিকালি দালি দেখিছা, তাৰে ওচৰত তুমি কি দেখিবা? মগু দালিও দেখিবা, তাৰে ওচৰত তুমি বুটৰ দালিও দেখিবা। একেলগে ওচৰা-ওচৰিকে কি কৰি থোৱা থাকে? ধুনীয়াকে সজাই থোৱা থাকে, যাতে মায়ে যেতিয়া ৰান্ধিবলৈ লয় তেতিয়া সেই বস্তুবোৰ যাতে মায়ে আৰামছে কি কৰিব পাৰে? ধুনীয়াকে বাছি উলিয়াব পাৰে। ঠিক আছে, তো তাৰ মানে আমি কি শিকিলো? এই দোকানৰ পৰা আৰু
আমাৰ ঘৰৰে পাকঘৰৰ পৰা আমি কি শিকিবলৈ পালো যে যোনবোৰ বস্তু এটা আনটোৰ লগত কি হয় অলপমান একে ধৰণৰ হয়, সিমিলাৰ হয়, যেনেকে দালিবোৰৰ এক্সাম্পল মই ললো, দালিবোৰৰ উদাহৰণ ললো হয়নে, বা দোকানত থকা মই বিস্কিটবোৰৰে উদাহৰণ ললো বা চকলেটবোৰৰে উদাহৰণ ললো। সিমিলাৰ টাইপৰ একে ধৰণৰ বস্তুবোৰ যেতিয়া একেলগে থোৱা হয় সিহঁতক বিচাৰিবলে বা সিহঁতক পাবলে কি হয় সহজ হয়। তো এয়া আমি এতিয়া চাম যে আমি একে ধৰণৰ বস্তুবোৰ কেনেধৰণে কি কৰিব পাৰো বিচাৰি উলিয়াব পাৰো যে কোনবোৰ বস্তুবোৰ একে ধৰণৰ হয় আৰু কোনবোৰ বস্তুবোৰ কি হয় বেলেগ বেলেগ ধৰণৰ হয়। তো আহা এতিয়া নেক্সট পাতলে আমি যদি চাওঁ, ইয়াতে চোৱা তোমাৰ ধুনীয়াকে দোকানৰে এক্সাম্পল দিয়া আছে, দেখিছানে উদাহৰণ এয়া আমাৰ দোকানৰ তুমি কি দেখিছা, এই ফটোখন ভালকে যদি তোমালোকে চোৱা কিতাপৰ, সেই ফটোখনতে তুমি কি দেখিবা, ইয়াত ওপৰত চোৱা মচুৰ দালি থোৱা আছে ধুনীয়াকে, তলত চোৱা এয়া চাগে মগু দালি হয়, নহলে তোমাৰ কি হব বুটৰ দালি হব, তাৰে চাইডত তুমি আৰু কিছুমান কি দেখিবা বুট মটৰ জাতীয় এনেকুৱা বস্তু দেখিবা যোনবোৰ আমি সদায় দৈনন্দিন খাদ্য হিচাপে কি কৰো ব্যৱহাৰ কৰো। ওকে, সো এই দোকানবোৰত এনেধৰণে ধুনীয়াকে সজাই থোৱাৰ কাৰণটো কি জানানে নাই, যাতে মানুহবোৰক বিচাৰিবলে বা সিহঁতে চাবলে বিচাৰি উলিয়াবলে কি হয় সহজ হয়। তেনেকে তুমি আৰু এটা উদাহৰণ কিহৰ ল'ব পাৰা জানানে, সেই উদাহৰণটো তুমি ল'ব পাৰা পুথিভঁৰালৰ। আজিলৈকে গৈ পাইছানে পুথিভঁৰাল? যদি ওচৰত কৰবাত পুথিভঁৰাল আছে বা তোমালোকৰ স্কুলতে যদি তোমালোকৰ কি থোৱা আছে পুথিভঁৰাল আছে বা কৰবাত এনেকুৱা ৰুম আছে যোনটো ৰুমত কিতাপবোৰ কি কৰা থাকে তোমাৰ ধুনীয়াকে সজাই পৰা থাকে, তাত গৈ এবাৰ চাব ট্ৰাই কৰিবাচোন, তাত গৈ এবাৰ চাবা যে তুমি কি দেখিবা জানানে, এনেকুৱাই তাত কি থাকিব ধুনীয়া শেল্ফ থাকিব, এনেকুৱাই তোমাৰ ধুনীয়া শেল্ফ থাকিব আৰু সেই শেল্ফবোৰত এতিয়া কিতাপবোৰোতো বহুত বেলেগ বেলেগ ধৰণৰ কিতাপ হ'ব পাৰে হয়নে নাই, আমি কিমান কিতাপ এনেকুৱা পাইছো য'ত আমি অনলি কবিতাবোৰে পাওঁ আৰু কিমান কিতাপ এনেকুৱা আছে য'ত অনলি সাধু কথাই থাকে হয়নে, আৰু কৰবাত তুমি কি পাবা তোমাৰ এই নভেলবোৰ য'ত আমি ডাঙৰ ডাঙৰ ৰাইটাৰৰ ডাঙৰ লেখকৰ কি পাওঁ সিহঁতৰ ৰচনাবোৰ পাওঁ হয়নে, গল্প হওক চুটি গল্প হওক এনেধৰণৰ বস্তু পাওঁ। তো সিহঁতে কি কৰে চাবা পুথিভঁৰালত এনেধৰণৰ তোমাৰ শেল্ফতে কি কৰা থাকে ধুনীয়াকে একে ধৰণৰ কিতাপবোৰ, এতিয়া এটা শেল্ফত তুমি অনলি কি পাবা, এটা শেল্ফত পাবা অনলি কবিতাৰ কিতাপবোৰ, আনটো শেল্ফত তুমি কি পাবা অনলি সাধু কথাৰ কিতাপবোৰ, আনটো শেল্ফত তুমি কি পাব পাৰা হয়তো চুটি গল্পৰ কিতাপবোৰ পাব পাৰা। তো এনেধৰণে ধুনীয়াকে কি কৰি থোৱা থাকে সজাই থোৱা থাকে যাতে বিচাৰিবলৈ কি হয় সহজ হয়। ঠিক আছে, এতিয়া সেইবোৰ বস্তুটো তোমাৰ কিতাপৰ কথা আহি গ'ল, সেইবোৰ হ'ল তোমাৰ কিতাপক আমি কেনেধৰণে কি কৰিব পাৰো, কিতাপক কেনেধৰণে আমি এটা ডিফাৰেণ্ট টাইপত কি কৰিব পাৰো সিহঁতক ক্লাছিফাই কৰিব পাৰো, সিহঁতৰ চিনাক্তিকৰণ কৰি সিহঁতক এটা ধৰণত সজাই থব পাৰো। এতিয়া তাৰ বাদেও আমাৰ চৌপাশত আৰু বহুত বস্তুবোৰ আছে, এতিয়া সেই বস্তুবোৰক তুমি কেনেকে কি কৰিবা এই ধৰণত বেলেগ বেলেগ ধৰণত সিহঁতক ডিভাইড কৰিবা, সেয়া আমি চাবলৈ চোৱা। ইয়াতে চোৱা একে ধৰণৰ বস্তুবোৰ একেলগে ৰাখিলে কি হয় আমাৰে সুবিধা হয়। ওকে, তাৰ বাবে মিহলি হৈ থকা বস্তুবোৰক কিছুমান ভাগত আমি কি কৰিব পাৰো ভগাই ল'ব পাৰো, আৰু এইবোৰ বিভিন্ন ধৰণ কি হ'ব পাৰে, এইবোৰ বিভিন্ন ধৰণ তোমাৰ হ'ব চোৱা খোৱা আৰু নোখোৱা বস্তু। ঠিক আছে, এতিয়া খোৱা আৰু নোখোৱা বস্তু, এতিয়া আমাৰ চাৰিওফালে আমি যিমানবোৰ বস্তু দেখো সববোৰ বস্তুটো আমি খাই ল'ব নোৱাৰিম হয়নে নাই, সববোৰ বস্তু খালে আমাৰ কি হ'ব, হয়তো আমাৰ পেট বিষাব, জ্বৰ উঠিব, আমাৰ পুৰা বেমাৰ হৈ যাব আৰু আমি উঠিব নোৱাৰিম হয়নে। তো আমি চাৰিওফালে যিবোৰ বস্তু দেখো যোনবোৰ দেখি আমি ক'ব পাৰো যে হয়তো এইটো খাবও পৰা যায় নেকি, কিন্তু তুমি নজনাকে এইটো কি কৰিব নোৱাৰিবা খাব নোৱাৰিবা। ঠিক আছে, সেইটো প্ৰেক্টিচ ভাল নহয়, সেইকাৰণে যোনবোৰ বস্তু আমি খাব পৰা আছে সেইবোৰহে অনলি তোমালোকে খাবা। ঠিক আছে, তো খাব পৰা আৰু নোৱাৰা বস্তুৰ মাজত আমি কি কৰিব পাৰো পাৰ্থক্য উলিয়াব পাৰো। আন বস্তু হ'ল কিছুমান বস্তু তুমি চাবা চুওঁতে অলপমান সেই মিহি টাইপৰ লাগে হয়নে, চুওঁতে বহুত মিহি বা ইংৰাজীত ক'বলৈ গ'লে বহুত স্মুথ থাকে। ওকে, আন ধৰণৰ অপজিটত তুমি কি দেখিব পাৰা কিছুমান বস্তু বহুত সহতা টাইপৰ হ'ব পাৰে, যাক চুই হয়তো আমাৰ ভাল নালাগিবও পাৰে। কেতিয়াবা তোমালোকে সেই চিৰিজ পেপাৰ দেখিছানে, চিৰিজ পেপাৰ যোনটো আমি ঘৰত জেনেৰেলি কাঠৰ যেতিয়া তোমাৰ খিৰিকী, কাঠৰ দৰ্জা, কাঠৰ তোমাৰ শেল্ফ তুমি যিয়ে বনাইছা, কাঠৰ টেবুল, সেই টেবুলটো যেতিয়া কাঠেৰে নিৰ্মাণ কৰা হয়, নিৰ্মাণ কৰাৰ পাছত তাৰ কাঠৰ তোমাৰ কি হয় বাহিৰৰ যোনটো জেগা আছে সাৰফেস আছে, সেই সাৰফেসটো জেনেৰেলি তোমাৰ কি থাকে অলপ সহতা থাকে হয়নে, আৰু এনেধৰণে সহতা থাকে যে তুমি হয়তো অলপ জোৰেৰে তোমাৰ হাতটো যদি লাগি যায় তেতিয়া কি হৈ যাব পাৰে তোমাৰ তেজ ওলাই যাব পাৰে। তো সেইকাৰণে
সেই খহটা যোনটো তোমাৰ কাঠৰ সাৰফেস আছে সেই খহটা কাঠৰ সাৰফেসত আমি কি কৰো জেনাৰেলি সিরিজ পেপার মাৰি দিও ঠিক আছে যাক আমি ইংৰাজীত স্যান্ড পেপার বুলি কওঁ সেই সিরিজ পেপারটো মাৰাৰ পাছত কি হয় যেতিয়া সিরিজ পেপাৰৰ তোমালোকে যদি দেখিছা ন সাৰফেসটো তাৰ এটা সাৰফেস একদম খহটা ঠিক আছে স্যান্ড পেপাৰৰ এটা সাৰফেস বহুত খহটা আৰু সেই খহটা দি আন এটা খহটা সাৰফেসক কি কৰা যায় ধুনিয়াকে এনেকে আমি মাৰো ঠিক আছে এনেকে মাৰাৰ পাছত কি হয় সেই যোনটো কাঠৰ সাৰফেসটো আছিলে ন সেইটো পুৰা ধুনিয়া মিহি স্মুথ হৈ যায় ঠিক আছে যাক চুয়ে আমাৰ কি হয় ভাল লাগি যায় কেতিয়াবা যদি তোমালোকে এনেকে পোৱা স্যান্ড পেপার ঘৰত তোমালোকে নিজে ট্রাই কৰি চাব পাৰা কৰবাত তুমি কাঠৰ কি দেখিছা এটা পিস দেখিছা সেই কাঠৰ পিস দেখিছা আৰু সেইটো খহটা যদি হৈ আছে আৰু তোমাৰ হাতত যদি স্যান্ড পেপার আছে সেই স্যান্ড পেপারটো লৈ তোমালোকে কি ট্রাই কৰিবা সেইটো তোমালোকে এবাৰ এনেকে পলিশ মাৰিব ট্রাই কৰিবাচোন ৰাব কৰিব ট্রাই কৰিবা ঠিক আছে তো ৰাব কৰাৰ পাছত তোমালোকৰ কি ফিল হ'ব অলপ সময়ৰ পাছত তুমি দেখিবা ধুলি ধুলি টাইপৰ ধুলিকণাবোৰ ওলাব ওলোৱাৰ পাছত তুমি দেখিবা যে সেই গোটেই যোনটো খহটা কাঠ আছিলে সেই কাঠটো ধুনিয়াকে কি হৈ গৈছে মিহি হৈ গৈছে এতিয়া তোমাৰ চুয়ে ভাল লাগি গৈছে ঠিক আছে আৰু তাৰ বাদেও আমি কি চাব পাৰো যে বস্তু এটা স্বচ্ছ হয় নে অস্বচ্ছ হয় এতিয়া স্বচ্ছ আৰু অস্বচ্ছ মানে কি স্বচ্ছ মানে হল তোমাৰ ট্ৰান্সপাৰেন্ট এতিয়া ইংৰাজীত ক'বলৈ গ'লে মই তাক কি বুলি ক'ম ট্ৰান্সপাৰেন্ট বুলি ক'ম আৰু অস্বচ্ছ মানে হল অপেক এতিয়া ট্ৰান্সপাৰেন্ট আৰু অপেক মানে কি হয় ঠিক আছে এতিয়া স্বচ্ছ এয়া হল তোমাৰ স্বচ্ছ মানে হল কি এনে ধৰণৰ বস্তু এনে ধৰণৰ পদাৰ্থ যাৰ থ্ৰু দি আমি যাৰ পিছফালৰ পৰা আমি কি দেখিব পাৰো পিছফালৰ যোনটো দৃশ্য আছে সেয়া আমি ধুনিয়াকে দেখিব পাৰো ইয়াৰ মই এটা বহুত ধুনিয়া এক্সাম্পল দিম তোমালোকে শুনিব বিচাৰানে সেই এক্সাম্পলটো কি হ'ব জানা সেই কাঁচৰ গ্লাছ ঠিক আছে ঘৰত যদি পানী খোৱা কাঁচৰ গ্লাছ আছে তোমালোকে যদি সেই যোনটো ট্ৰান্সপাৰেন্ট গ্লাছ এটা পোৱা যায় নহয় ঠিক আছে বা তুমি আৰু এটা এক্সাম্পল সিম্পল এক্সাম্পল লৈ ল'ব পাৰা যোনটো তোমালোকে কোকা কোলাৰ বটল খোৱা পানী কোকা কোলাৰ ড্ৰিংকটো খোৱা নহয় যদি খোৱা আৰু সেই কোকা কোলাৰ ড্ৰিংকটো খোৱাৰ পাছত যোনটো আমাৰ বটলটো থাকি যায় সেই বটলৰ পৰা যদি তুমি মাজৰ সেই ষ্টিকাৰটো কি কৰি দিয়া ষ্টিকাৰটো যদি উলাই দিয়া তাৰ পাছত সেই বটলটো পুৰা কাঁচৰ নিচিনা হৈ থাকে নাই প্লাষ্টিকৰ বটলটো আৰু তুমি কি কৰিব পাৰা এফালৰ পৰা আনফালে কি আছে ধুনিয়াকে সেই বটলৰ থ্ৰু দি বটলৰ বাহিৰে তুমি দেখি পাব পাৰা ঠিক আছে তো এনে ধৰণৰ বস্তু য'ত তোমাৰ কি হয় এটা তোমাৰ হেতুৰ থ্ৰু দি তুমি হেতুৰ পিছফালে কি আছে সেয়া তুমি ধুনিয়াকে যেতিয়া চাব পাৰা হেতুক তুমি কি বুলি মাতিবা স্বচ্ছ বুলি মাতিবা যেনেকে ইয়াত চোৱা উদাহৰণে দিয়া আছে কাঁচৰ গিলাসটো যদি তুমি এনেকে আগফালে থৈ চাবও বিচাৰা ন পিছফালে কি আছে তুমি ধুনিয়াকে কি হয় দেখিবলে পাৰি যাবা ওকে আৰু আনহাতে তুমি কি দেখিবা আনহাতে অস্বচ্ছ এতিয়া অস্বচ্ছ অপেক তুমি চাবা ঘৰত তোমাৰ যোনবোৰ স্কুলৰ কিতাপ আছে সেই স্কুলৰ কিতাপটো যদি তুমি চকুৰ আগফালে লৈ এনেকে চাবলৈ ট্ৰাই কৰা যে সেই কিতাপখনৰ পিছফালে কি আছে তেতিয়া তুমি যিমানে কষ্ট নকৰিলেও যিমানে ট্ৰাই নকৰিলেও সেইটো কি আছে তুমি গম নাপাবা কিয় নাপাবা কাৰণ কিতাপবোৰ জেনাৰেলি কি হয় কিতাপ হল এটা অপেক বস্তু অপেক বা যাক আমি কি বুলি ক'ব পাৰো অস্বচ্ছ বস্তু এতিয়া আনহাতে আৰু আমি আৰু এক্সাম্পল ল'ব পাৰো অস্বচ্ছ আৰু তোমাৰ স্বচ্ছ বস্তুৰ হয়নে এতিয়া স্বচ্ছৰ মই আৰু এটা উদাহৰণ দিম ঠিক আছে কেতিয়াবা তোমালোকে নদীৰ পানী দেখিছানে যদি নদীৰ পানী সাফা থাকে পুৰা তোমাৰ বালি ধুলি জংগল এইবোৰ একো নাথাকে যদি তুমি ধুনিয়াকে কি কৰিব পাৰিবা নদীৰ পানীত যদি এনেকে সাইডত তুমি চোৱাৰ পাছত তুমি কি দেখিবা যে নদীত ওপৰত ক্লিয়াৰ পানী আছে আৰু তলত তোমাৰ যদি কি আছে ডাঙৰ ডাঙৰ শিল যদি আছে বা বালিয়ে যদি আছে সেয়াও তুমি কি হৈছে ধুনিয়াকে দেখি পাই আছা ঠিক আছে তো এইটুক তুমি কি ক'ব পাৰা ক্লিন ওয়াটাৰ বুলি ক'ব পাৰা পুৰা সাফা পানী আৰু সেই সাফা পানীটো কিহৰ নিচিনা কাম কৰিব এটা স্বচ্ছ বস্তুৰ নিচিনা কাম কৰিব আন এটা বহুত ইন্টাৰেষ্টিং উদাহৰণ মই দিউনে আমাৰ এই চৌপাশে থকা যোনটো বতাহ ঠিক আছে আমাৰ চাৰিওফালে থকা বতাহো এটা কি হয় বস্তুৱে হয় চাবলৈ গ'লে তোমালোকে লাহে লাহে গম পাবা নেক্সট ক্লাছবোৰত অহা ক্লাছবোৰত বা নেক্সট তোমাৰ ক্লাছ 7 হওক ক্লাছ 8 হওক ক্লাছ 9 হওক পাছতকে যেতিয়া ডাঙৰ হৈ পঢ়ি গৈ থাকিবা তেতিয়া তোমালোকে গম পাবা যে আমাৰ চাৰিওপাশে থকা এই বতাহ বা এই যোনটো বায়ুমণ্ডলত এয়াৰ আছে সেই এয়াৰটো কি হয় এটা ধৰণৰ বস্তু হয় আৰু সেই বস্তুটো কি ধৰণৰ হ'ব তোমাৰ স্বচ্ছ ধৰণৰ হ'ব ঠিক আছে কিয় হ'ব কাৰণ এই এয়াৰৰ থ্ৰু দি ঠিক আছে এই চাৰিওফালে মোৰ বতাহ থাকাৰ পৰ্যন্তেও মই কি হৈ আছে এইফালৰ পৰা সেইফালে মই ধুনিয়াকে কি হৈ আছে দেখিবলৈ
পাই আছো ওকে নাও আন এটা তোমাৰ ই হল পইণ্ট হল আমি কি মনত থব লাগিব যে বস্তুবোৰ কেতিয়াবা কেতিয়াবা কিছুমান বস্তুবোৰ তুমি চাবা চুবলৈ বহুত হাৰ্ড বহুত কঠিন নিচিনা লাগে ঠিক আছে বহুত টান নিচিনা লাগে আৰু আনফালে তুমি দেখিবা যে কিছুমান বস্তুবোৰ আকৌ চুবলৈ বহুত কোমল ঠিক আছে যেনেকে এতিয়া টান বস্তুবোৰৰ মাজত তোমালোকে চাব পাৰা এই লোহৰ তোমাৰ যোনটো আইৰনৰ যিকোনো বস্তুৱে হওক তুমি লাগিলে সেই আইৰন নেইল যোনটো কাটি থাকে লোহাৰ কাটি যোনটো থাকে বা ঘৰত তুমি যোনবোৰ কেৰাহীয়ে ইউজ কৰা সেই এলুমিনিয়ামৰ কেৰাহীবোৰেই হওক সেই এলুমিনিয়ামৰ কেটলিবোৰেই হওক সেইবোৰ বহুত চুবলৈ কি হয় তোমাৰ বহুত টান টাইপৰ নহয় জানো সেইবোৰক আমি ইজিলি কি কৰিব নোৱাৰো সহজে সিহঁতক ভাঙিব নোৱাৰো বা সিহঁতক আমি বেণ্ড কৰিব নোৱাৰো সেইবোৰ চুবলৈ বহুত টান আন এটা এক্সাম্পল ল'ব পাৰা ইটাও চুবলৈ কি হয় বহুত টান হয় ঠিক আছে ইটা বাৰু কি হয় অলপমান ওপৰৰ পৰা পেলাই দিলে ইজিলি ভাঙিও যায় হয়নে আমি এইটো কৰিয়ে পাইছো হয়নে ডাঙৰ ইটাবোৰক আমি কি কৰো পেলাই মেলি ওপৰৰ পৰা ভাঙিয়ে দিওঁ ঠিক আছে তথাপিও কিন্তু চুবলৈ সি কি হয় বহুত টান হয় আনহাতে তুমি সফ্টৰ এক্সাম্পল ললে কেতিয়াবা স্পঞ্জ দেখি পাইছানে স্পঞ্জ দেখি পাইছা ঠিক আছে সেই আমি চাৰিওফালে বহুতখিনি বস্তুতে দেখা পাওঁ যদি তোমালোকে চাইকেল চলোৱা সেই চাইকেলৰ সিটৰ তলতো কি থাকে কেতিয়াবা কেতিয়াবা পাবা তোমালোকে স্পঞ্জ পাবা ঠিক আছে বা সোফাৰ যোনটো তুমি আমি ঘৰত যোনবোৰ সোফাবোৰ ইউজ কৰো ন ফাৰ্নিচাৰবোৰ ইউজ কৰো তাতো তোমালোকে কি দেখিবা ভিতৰত কি থাকে স্পঞ্জ থাকে সেইকাৰণে সোফাত বহিলে কি হয় ভাল লাগি যায় ন সোফাত বহিলে আমাৰ কি হয় বহুত ভাল লাগে এনেকে পুৰা আমি কি হৈ যাওঁ এনেকে পুৰা জাম্প কৰা নিচিনা হয় ন ঠিক আছে তো সেইবোৰ বস্তু চুবলৈ বহুত সফ্ট বা আন এটা এক্সাম্পল হল কটন তোমালোকেতো শিমলুৰ সেই কটন পাৰ্টটো পাইছাই চাগে ঘৰৰ ওচৰ পাজৰে কৰবাত দেখিবা হয় নে নাই তো সেই কটনবোৰ আছলি কটন আৰু শিমলুৰ সেই কটনবোৰো সব তোমাৰ কি হয় সেইখিনি চুবলৈ সফ্ট হয় তো বস্তুবোৰক আমি সেই সিহঁতক চুবলৈ কেনে ধৰণৰ আমাৰ ফিলিং আহে চুওঁতে আমি কেনে ধৰণৰ ফিলিংটো পাওঁ সেইটোক লৈও আমি সিহঁতক কি কৰিব পাৰো সিহঁতৰ পাৰ্থক্য উলিয়াব পাৰো যেনেকে এটা হল বহুত টান হ'ব পাৰে আইদাৰ নহলে কি হ'ব পাৰে বহুত তোমাৰ কোমল হ'ব পাৰে ওকে আৰু আন এটা তুমি পইণ্টত কি কৰিব পাৰা সিহঁতক পাৰ্থক্য উলিয়াব পাৰা আৰু সেইটো হল পাতল আৰু গধুৰ ঠিক আছে তুমি কিবা এটা বস্তু দাঙিছা সেইটো তোমাৰ ডাঙৰ পাছত তোমাৰ কি লাগিছে বহুত হালকা হালকা ফিল হৈ আছে বহুত পাতল লাগিছে আৰু সেই বস্তুটোক তুমি এতিয়া কি বুলি কবা সেইটোক পাতল বুলিয়ে কবা যেনেকে স্পঞ্জে হওক এতিয়া তুমি ডাঙৰ স্পঞ্জকো যদি ডাঙা নহয় কি পাবা তুমি ভাৰী ইমান নোপোৱা তুমি তাক বহুত কি পাবা সফ্ট পাবা বহুত আৰু বহুত হালকা হালকা পাতল ফিল হ'ব ওকে বাট ইন আনাদাৰ হেণ্ড তুমি আনহাতে কি দেখিবা কিছুমান বস্তুবোৰ কি হয় বহুত গধুৰ হয় যেনেকে এলুমিনিয়ামৰ কথা মই কলো যেনেকে তোমাৰ লোহৰ কথা কলো সেইবোৰেদি বনা বস্তুবোৰ ধাতুৰে বনা বস্তুবোৰ জেনেৰেলি সদায় কি হয় অলপ ভাৰী হয় ঠিক আছে তো গধুৰ হয় যাৰ কাৰণে আমি কি কৰিব পাৰো বস্তুবোৰক আমি দুই ধৰণে কি কৰিব পাৰো পাৰ্থক্য উলিয়াব পাৰো এটা হল আইদাৰ সি কি হ'ব পাতল হ'ব নহলে ই গধুৰ হ'ব আৰু বস্তুবোৰ কি হ'ব পাৰে হলেতো বহুত টান হ'ব পাৰে কিছুমান অলপমান মিডিয়াম টানো থাকে আৰু তোমাৰ আনহাতে কি হ'ব পাৰে কোমল হ'ব পাৰে তাৰ বাদেও তুমি বস্তুবোৰক কি কৰিব পাৰা স্বচ্ছ আৰু অস্বচ্ছ হিচাপে সিহঁতক পাৰ্থক্য উলিয়াব পাৰা যে কোনবোৰ বস্তু দি চাওঁতে তুমি পিছফালৰ কি চিনেৰি চলি আছে সেই পিছফালৰ চিনেৰিবোৰ যদি চাবলৈ পাৰি আছা সেইবোৰ বস্তু হ'ল কি স্বচ্ছ আৰু যদি কিবা এটা বস্তুৰ থ্ৰু দি তুমি চকুৰ আগফালে থৈ সেইটো বস্তুৰে তুমি চাবলৈ ট্ৰাই কৰি আছা কিন্তু পিছফালে কি আছে তুমি দেখি পোৱা নাই সেইটো তেতিয়া কি হ'ব তোমাৰ অস্বচ্ছ হ'ব ওকে আদাৰ দেন দেট বস্তুবোৰক তুমি কি বুলি ক'ব পাৰা মিহি বুলি ক'ব পাৰা কিছুমান বস্তুবোৰ কি হয় বহুত মিহি হয় চুলেই ভাল লাগি যায় ঠিক আছে আৰু আনহাতে কিছুমান বস্তুবোৰ তুমি কি হ'ব চুবলৈ তোমাৰ মন নাযাব কিয় কাৰণ সিহঁতি কি হয় বহুত খহটা হয় ঠিক আছে তো বস্তুবোৰক এতিয়া তোমাৰ চোৱা এতিয়া এই বস্তুবোৰ গোটেই বস্তুবোৰ হ'ল আমাৰ কি ধৰণে আমি কি কৰিব পাৰো সিহঁতক পাৰ্থক্য উলিয়াব পাৰো তাৰ বাদেও আমি বস্তুবোৰক সিহঁতে কিহেৰে তৈয়াৰ কৰা হয় এতিয়া কোনবোৰ বস্তু কিহেৰে তৈয়াৰ কৰা গৈছে সেইটোৰ বিনিময়ত আমি সিহঁতক কি বুলি ক'ব পাৰো বেলেগ বেলেগ ধৰণে এনেকে ক্লাসিফাই কৰিব পাৰো এনেকে আমি ইয়াত এটা টেবল দিয়া আছে তোমালোকৰ কিতাপত তোমালোকে দেখিছানে আমি কৰিব পাৰো আমাৰ এইটো এক্টিভিটি টেবল এটা দিয়া আছে য'ত আমি নিজে কৰিব লাগিব ইয়াত কি বস্তু তোমালোকে চাৰিওফালে দেখিছা আৰু সেই বস্তুবোৰ কিহেৰে নিৰ্মিত হয় ওকে তো তাৰ আগতে ইয়াত চাই লোৱা ঘৰত যোনটো তোমাৰ চামুচেৰে ঘৰৰ কাঁহী বাতি বজাই চাইছানে সেয়াই চামুচৰে এক্সাম্পল দিয়া আছে দেখিছানে তুমি যদি চামুচ এটা লোৱা আৰু সেই চামুচেৰে বিভিন্ন ধৰণৰ বস্তুবোৰত অলপমান মাৰি চোৱা
তেতিয়া তুমি দেখিবা, তেতিয়া তুমি অবজাৰ্ভ কৰিবা যে সবতে বেলেগ বেলেগ ধৰণৰ কি হৈ আছে, শব্দ হৈ আছে। যেনেকে চামুচ এখন দি তুমি যদি কিতাপত মাৰা তাত বেলেগ শব্দ হ'ব, চামুচ এখন দি যদি তুমি এটা থালিত মাৰা তাত বেলেগ শব্দ হ'ব, চামুচ এখন দি যদি তুমি কাঁহৰ থালিত এটাত মাৰা তাত বেলেগ শব্দ হ'ব, চামুচ এটা দি যদি তুমি গ্লাছ যোনটো তোমাৰ কাঁচৰ গ্লাছ আছে তাত যদি মাৰা তাতো কি হ'ব, বেলেগ বেলেগ ধৰণৰ শব্দ হ'ব। তো সেইটো শব্দৰ জৰিয়তে তুমি কি গম পাই আছা যে যিহেতু তুমি এটা সিমিলাৰ চামুচ দি একেই চামুচ দি তুমি সব বস্তুতে মাৰি আছিলা, কিন্তু শব্দ সবতে কি হৈছে, বেলেগ বেলেগ ধৰণে হৈছে। তাৰ মানে সেই গোটেই বস্তুবোৰে কি হয়, বেলেগ বেলেগ বস্তুৰে নিৰ্মিত হয়। এতিয়া ইয়াত চোৱা তুমি কি কি পদাৰ্থৰে আমি জেনেৰেলি বস্তুবোৰ নিৰ্মিত হোৱা দেখা পাওঁ। এটাটো হ'ল প্ৰথমতে ধাতু, ঠিক আছে, যোনটো আমাৰ কমন হয়। তাৰ বাদে আহিলে প্লাষ্টিকেৰে, আমি প্লাষ্টিকৰো বহুত বস্তু আমি সদায় দৈনন্দিন জীৱনত কি কৰি থাকো, ব্যৱহাৰ কৰি থাকো। আনটো আহিলে কাগজ, যোনবোৰ তোমালোকে কিতাপ বহিবোৰ ইউজ কৰা ঘৰত, হয়নে নাই? আনটো হ'ল তোমাৰ কাঁচৰ গ্লাছ, কাঁচৰ খিৰিকীত যোনটো তোমাৰ লগোৱা থাকে, হয়নে? আৰু কাঠ বা বাঁহ, ঠিক আছে। তো ইয়াত চোৱা তোমালোকক দিছে, তোমালোকে কেইটামান ইয়াত কি কৰিব লাগে, নাম লিখিব লাগে, কি কি বস্তু তোমালোকে পাইছা আৰু তাৰ কি কি ব্যৱহাৰ হ'ব পাৰে, আৰু সেই বস্তুবোৰৰ আকৃতিবোৰ তোমালোকে কি ধৰণৰ দেখিছা, ঠিক আছে। এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ, আমি এটা উদাহৰণ লৈ লওঁ তোমালোকৰ বেগৰ ভিতৰত থকা বহীটো, ঠিক আছে। বেগৰ ভিতৰত থকা যোনটো বহী আছে, বহীখন ওলাই এবাৰ চোৱাচোন। বহীখন কিহেৰে বনোৱা নিচিনা লাগিছে তোমাৰ? এনেও তোমালোকে জানাই চাগে, তোমালোক আজিকালি স্মাৰ্টে আছা সব, হয়নে নাই? সবেই অলপ চলপ হলেও বহুতখিনি বস্তু জানাই, ঠিক আছে। তো সেই যোনখন বহী আছে বা যোনখন তোমাৰ কিতাপ আছে, সেই কিতাপ বা বহী কিহেৰে নিৰ্মিত হয়? কাগজেৰে নিৰ্মিত হয়। এতিয়া কাগজ ক'ৰ পৰা পোৱা যায়, কোনোবাই মোক ক'ব পাৰিবানে? কাগজ কিহেৰে নিৰ্মিত হয় এয়া মই তোমালোকক নেক্সট ক্লাছত মনত পেলাবা, মই আকৌ তোমালোকক সুধিম, বা তোমালোকে ক'ব পাৰিলেতো বহুত ভাল, এতিয়াই জানি থোৱা যদি বহুত ভাল, ঠিক আছে। এতিয়া কাগজেৰে, ঠিক আছে, কাগজেৰে নিৰ্মিত হোৱা তুমি কি বস্তু লৈছা? তুমি লৈছা বহী। আৰু বহীৰ কি ব্যৱহাৰ হয় এয়াতো তোমালোকতকে ভাল আৰু কোনো নাজানিব, হয়নে নাই? বহীৰ কি ব্যৱহাৰ হয় সেয়া সবতকে ভালকে তোমালোকৰ নিচিনাই ছাত্ৰ ছাত্ৰীয়েহে গম পাব, ওকে। তো তাৰ ব্যৱহাৰ কি হয় সেয়া আমি লিখিব লাগে। আৰু সেই বহীখনৰ আকৃতি কি হয়, বস্তুটোৰ আকৃতি কেনেধৰণৰ, গোলাকাৰ আছে নে আয়তকাৰ, আৰু বেলেগ ধৰণৰ কিবা আছে তাৰ আকৃতি, সেয়া তোমালোকক লিখিবলৈ দিছে, ঠিক আছে। তো তোমালোকৰ এয়া নিজে কৰা কাম হ'ব, নিজে তোমালোকে হোমৱৰ্ক হিচাপে মোৰ ফালৰ পৰা লৈ থব পাৰা, হোমৱৰ্ক হিচাপে, যে ইয়াত তোমালোকে যিকোনো এটা বস্তু, তোমাৰ চাৰিওফালে থকা যিকোনো এটা বস্তু যোনটো ধাতুৰে নিৰ্মিত হয়, আন এটা বস্তু যোনটো প্লাষ্টিকেৰে নিৰ্মিত হয়, আন এটা বস্তু যোনটো কাগজেৰে নিৰ্মিত হয়, আন এটা বস্তু যোনটো কাঁচ, আৰু লাষ্টত আন এটা বস্তু যোনটো কাঠ বা বাঁহেৰে নিৰ্মিত হয়, সেয়া এটা লৈ মেলি তোমালোকে সিহঁতৰ নাম, ব্যৱহাৰ কি কি হয়, আৰু বস্তুটোৰ আকৃতি কি ধৰণৰ হয় সেয়া লিখি ল'বা, ঠিক আছে। আৰু সেয়া আমি আৰু ভালকে নেক্সট ক্লাছত ডিছকাছ কৰিম। তাৰ বাদে এতিয়া চোৱা, পদাৰ্থৰ কি হয়, সব আমি চাৰিওফালে দেখি পোৱা যোনবোৰ বস্তুবোৰ আছে, সেই বস্তুবোৰ যিকোনো এটা পদাৰ্থৰে কি হয়, নিৰ্মিত হয়। আৰু সেই পদাৰ্থবোৰৰো কি থাকে, কিছুমান ধৰ্ম থাকে, কিছুমান বৈশিষ্ট্য থাকে। যেনেকে এতিয়া তোমাৰ এতিয়া ফৰ এক্সাম্পল তোমাৰ কোনোবা এজন লগৰে লৈ লোৱা, ঠিক আছে, তোমাৰ কোনোবা এজন লগৰ লৈছা, সেই লগৰজনক তুমি কাৰোবাৰ বেলেগৰ আগত চিনাকি যদি দিবলৈ আছে, তুমি কি বুলি ক'বা? তেওঁ ইমানখিনিমান ওখ, তেওঁৰ বয়স ইমান, তেওঁৰ চুলি ইমান দীঘল আছে, আৰু তেওঁ কি কাপোৰ পিন্ধি আহিব, কলৈকে স্কুললৈ কি কাপোৰ পিন্ধি আহে, কেনে ধৰণৰ ৰঙৰ বেগ লৈ আহে, বা আন কিছুমান বস্তু তোমালোকে ক'ব পাৰা। তো সেইখিনি হ'ল তোমালোকে চিনাক্তকৰণ কৰিবলৈ দিয়া বৈশিষ্ট্যসমূহ, সেইখিনি হ'ল সিহঁতৰ বৈশিষ্ট্যসমূহ, সেইখিনি ধৰ্মসমূহ। তো এতিয়া তোমাৰ যিকোনো পদাৰ্থৰো কি থাকে, তেনেধৰণৰে চিনাক্তকৰণ কৰিব পৰা কিছুমান ধৰ্ম থাকে, কিছুমান বৈশিষ্ট্য থাকে। এতিয়া সেই বৈশিষ্ট্যসমূহৰ সবতকে ইম্পৰ্টেণ্ট আৰু সবতকে আমাৰ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল সিহঁতৰ এপিয়াৰেঞ্চ, ঠিক আছে। এপিয়াৰেঞ্চ মানে হ'ল বহিৰূপ। এতিয়া বহিৰূপ মানে কি? বহিৰূপ মানে হ'ল বাহিৰৰ পৰা আমি সিহঁতক কেনেধৰণে দেখা পাওঁ, ঠিক আছে। কিছুমান বস্তুবোৰ তোমালোকে দেখিবা বাহিৰৰ পৰাই চাবলৈ একদম চিকমিকিয়া, আৰু কিছুমান বস্তুবোৰ একদম ৰংচঙীয়া, কিছুমান বস্তুবোৰৰ কিন্তু ইমান ৰঙে নাথাকে, হয়নে? তো সেইবোৰ হ'ল সিহঁতৰ বাহিৰা কি এপিয়াৰেঞ্চ, যাক আমি কি বুলি কওঁ,
বহিৰূপ বুলি কওঁ। আৰু ইয়াতে তোমাৰ চোৱা ইমানখিনি তোমাৰ ছবি দিয়া আছে, ছবিখিনিত এতিয়া তুমি কি দেখিছা চোৱা, প্ৰথমতে তোমাক চাগে জাৰ এটা দিয়া আছে, ঠিক আছে, এটা জাৰ দিয়া আছে, তাৰ বাদে এটা তোমাৰ কি দিয়া আছে, চুৰি দিয়া আছে, যোনটো নাইফ বুলি কওঁ আমি, কাটিবলৈ ইউজ হয়। তাৰ পাছত তোমাৰ এটা কি হয়, এটা লোটা দিয়া আছে, ঠিক আছে, কেঁচি দিয়া আছে, চামুচ দিয়া আছে। অকে, এতিয়া চোৱা এই সামগ্ৰী কেইবিধৰ জ্যোতি মন কৰিছানে? ধাতু সামগ্ৰীৰ জ্যোতি থাকে। এতিয়া এই গোটেই বস্তুবোৰৰ কি আছে চোৱা, দেখোতেই সিহঁতে জিলিকি আছে নে নাই? দেখোতেই সিহঁতৰ আমি চাওঁতেই কি গম পাইছো যে ইয়াত এটা শাৰ্প লুক আছে, সিহঁতে ধুনীয়াকে কি কৰি আছে, শাইন কৰি আছে, ধুনীয়াকে জিলিকি আছে। তো এতিয়া ইয়াত আমি এটা বস্তু ধুনীয়াকে কি ক'ব পাৰো যে যিমানখিনিও জেনেৰেলি আমি ৰেগুলাৰ সদায় দৈনন্দিন জীৱনত ইউজ কৰা ধাতুবোৰ আছে, সেই ধাতুবোৰৰ কি থাকে, সিহঁতৰ জ্যোতি থাকে। তো সেইটো লৈ আমি কি কৰিব পাৰো, সেয়া এটা বস্তু ধাতু হয় নে নহয়, ধাতুৰে তৈয়াৰ কৰা হয় নে নহয়, সেয়া আমি গম পাব পাৰো। ঘৰত যোনবোৰ আমি খাবলৈ ভাতেই হওক, যিকোনো বস্তুৱে হওক, খাবলৈ যোনবোৰ আমি বাতি, থালি, চামুচ, কেৰাহী এইবোৰ বস্তু ইউজ কৰো, তাত চাবা সদায় তাত এটা কি থাকিব, জিলিকনি এটা থাকিব, তাত এটা শাইন থাকিব, তাত এটা জ্যোতি থাকিব। আৰু সেইবোৰ কিয় থাকে, কাৰণ সেইবোৰ কিহেৰে নিৰ্মিত হয়, তোমাৰ ধাতুৰে নিৰ্মিত হয়। সেইকাৰণে সিহঁতৰ তাত এটা কি থাকে, তোমাৰ সেই শাইনি এপিয়াৰেঞ্চটো থাকে, সেই সিহঁতৰ জ্যোতিৰ নিচিনা দেখিবলৈ অলপমান কি হয়, জিকমিকিয়া টাইপৰ। অকে, আনহাতে তুমি প্লাষ্টিকত চাবা, প্লাষ্টিকৰ বটলটো দেখিছাই চাগে, প্লাষ্টিকৰ পেঞ্চিল বক্সটো তোমালোকে দেখিছাই চাগে, সেই প্লাষ্টিকৰ তেনেধৰণৰ এটা জিলিকনি, এটা জ্যোতি আছেনে? তোমালোকে মোক কবা আছেনে নাই, ঠিক আছে। এতিয়া চোৱা, এতিয়া সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীবোৰ কি হয়, জেনেৰেলি নিমজ হয়, আৰু কাঠ মিস্ত্ৰী তেওঁলোকে আহিলা সহতা কাঠ যথেষ্ট নিমজ কৰে, ঠিক আছে। এতিয়া ইয়াত তোমালোককো চোৱা ধুনীয়াকে আন এটা টেবুল দিয়া আছে, সেই টেবুলটোত চোৱা তোমালোকে আৰু কি কি কৰিব পাৰা। ইয়াত মই অথনি কৈছিলো দেখিছা, চিৰিজ কাগজ, চেণ্ড পেপাৰ, এই চেণ্ড পেপাৰৰ এক্সাম্পল দিয়া আছে। অথনি মই কি কৈছিলো, চেণ্ড পেপাৰ আমি কিহৰ কাৰণে ইউজ কৰো বুলি কৈছিলো, যে যেতিয়া তোমাৰ কি হয়, কাঠৰে কিবা এটা তুমি নিৰ্মিত কৰা, আৰু তাত কাঠৰ জেনেৰেলি কি হয়, তোমাৰ খহটা এটা ভাৱ থাকে, আৰু সেই খহটা ভাৱটোক কি কৰা যায়, পলিচ কৰা যায়, কিহেৰে, কি ইউজ কৰো আমি, চেণ্ড পেপাৰ ইউজ কৰো, চিৰিজ পেপাৰ ইউজ কৰো। চিৰিজ পেপাৰ দি যেতিয়া তুমি ঘঁহা ন, ঘঁহাৰ পাছত কি দেখিবা, এটা সময়ৰ পাছত সেই খহটা সাৰফেচটো কি হৈ যায়, ধুনীয়াকে তোমাৰ স্মুথ হৈ যায়, মিহি হৈ যায়, ঠিক আছে। এতিয়া ইয়াত কৈছে কি চোৱা, লো, এলুমিনিয়াম আৰু তামৰ পুৰণি তাৰৰ টুকুৰা লবলৈ দিছে তোমাক, আৰু কাঠৰ সৰু টুকুৰা এটা লব দিছে। তাৰ লগতে ইম্পৰ্টেণ্ট বস্তু এটা, একদম গুৰুত্বপূৰ্ণ বস্তু তোমাৰ দিছে, চিৰিজ কাগজ। এই কাগজটো লোৱাৰ পাছত তুমি গোটেইখিনিতে অলপ অলপকে কি কৰিব লাগে, চিৰিজ পেপাৰ মাৰি চাব লাগে, ঠিক আছে। চিৰিজ পেপাৰ মাৰি চোৱাৰ পাছত তুমি চাবা যে কোনখিনি বস্তুত তোমাৰ সেই জ্যোতিটো তুমি উৎপন্ন হোৱা দেখিছা। চোৱা, ঘঁহাৰ আগত জ্যোতি কিমান আছিলে, বেছি আছিলে নে, ঘঁহাৰ পাছত সেই জ্যোতিটো কি হৈ গৈছে, বাঢ়ি গৈছে নে কমি গৈছে, দুইটাই হ'ব পাৰে। কোনটো হয় এতিয়া তোমালোকে সেয়া কি কৰিব লাগে, বিচাৰি উলিয়াব লাগে। আৰু লগতে আৰু তুমি কি লিখিব লাগে, খহটা হয় নে নিমজ হয়, টান হয় নে কোমল হয়, সেয়া তোমালোকে লিখিব লাগে। তাৰ বাহিৰেও কিছুমান পদাৰ্থবোৰ বহুত দৃঢ়, সিহঁতি বহুত টান, যেনে লো, যেনেকে মই তোমাৰ আইৰনৰ এক্সাম্পল দিছিলো, লুৰ এক্সাম্পল দিছিলো, হয়নে, উদাহৰণ দিছিলো। আৰু লুৰ নিচিনা বস্তু এলুমিনিয়ামে হওক, ষ্টীলে হওক, সেইবোৰ কি থাকে, বহুত টান থাকে, ঠিক আছে। আনহাতে কিছুমান তুমি এনেকুৱা বস্তু পাবা যে বহুত বেছি কোমল, যেনেকে মই কিহৰ উদাহৰণ দিছিলো, কটনৰ উদাহৰণ দিছিলো। এতিয়া কেঁচা কলতকৈ পকা কলবোৰ বেছি কি হয়, কোমল হয়। আমি সদায় দেখিছো নে নাই, কল যেতিয়া কেঁচা হৈ থাকে তেতিয়া কি হৈ থাকে, অলপ টান হৈ থাকে। বা তুমি আমৰো সেই একে ধৰণৰে বস্তু দেখি পোৱা, আম যেতিয়া কি হৈ থাকে, কেঁচা হৈ থাকে, অলপ টান হৈ থাকে, কিন্তু যেতিয়াই পকিব, পকাৰ পাছত কি হয়, পকাৰ পাছত সিহঁতি কোমল হৈ যায়। অকে, এয়া আমি কেনেকে গম পাই যাওঁ, সেয়া আমি আঙুলিৰে হেঁচিলেই গম পাই যাওঁ, ঠিক আছে। কিন্তু সকলোবোৰ বস্তুৱে আঙুলিৰে হেঁচি চাব নোৱাৰি, ঠিক আছে। সব বস্তুকে আমি কি কৰিব নোৱাৰো, হেঁচি মিলিয়ে, আঙুলিৰে হেঁচিয়ে ক'ব নোৱাৰো যে কোনটো বস্তু কি হ'ব, বহুত টান হ'ব বা বহুত কোমল হ'ব, বা অলপ টান বা অলপ কোমল হ'ব, ঠিক আছে। তাৰ বাদেও আৰু এটা তোমাৰ বৈশিষ্ট্য কি আছে, আৰু এটা বহুত গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল সিহঁতৰ স্বচ্ছতা। অথনি মই তোমালোকক ধুনীয়াকে বুজাই দিছিলো যে স্বচ্ছতা কি হয়, ঠিক আছে। যেতিয়াও আমি যিকোনো বস্তুৰ ইপাৰে সিপাৰে ধুনীয়াকে কি কৰিব পাৰো, একো চেঞ্জ নোহোৱাকে, একো তোমাৰ একো বেলেগ নোহোৱাকে আৰামছে দেখিব পাৰো, চাব পাৰো,
সেইবোৰ বস্তুকে আমি কি বুলি কওঁ, স্বচ্ছ বস্তু বুলি কওঁ। আৰু যদি আমি কি কৰিব নোৱাৰো, এটা বস্তুৰ ইপাৰে সিপাৰে ধুনীয়াকে দেখি পাব নোৱাৰো, চাব নোৱাৰো, সেইবোৰক আমি অস্বচ্ছ বুলি কওঁ। যেনেকে স্বচ্ছৰ উদাহৰণ মই কি দিছিলো, কাঁচৰ তোমাৰ গিলাচৰ উদাহৰণ দিছিলো। আৰু অস্বচ্ছৰ উদাহৰণ মই কিহৰ দিছিলো, তোমাৰ কিতাপৰ উদাহৰণ দিছিলো। এতিয়া কিতাপৰ ইপাৰে সিপাৰে আমি যদি চাওঁ ধুনীয়াকে কি নহয়, দেখি নাপাওঁ। কিন্তু কাঁচৰ গ্লাছৰ থ্ৰুদি আমি যদি চাওঁ তেতিয়া ধুনীয়াকে দেখা পাওঁ। আৰু সেইটোকে আমি কি বুলি কওঁ, তাৰ এটা বৈশিষ্ট্য, সেইটোৰ নাম হ'ল স্বচ্ছতা, ইংৰাজীত ট্ৰান্সপাৰেন্সি। এতিয়া ইয়াত সব বস্তুৰে তোমাৰ এক্সাম্পল দিয়া আছে, চোৱাচোন, দেখিছানে? এইকেইটা সব গিলাচৰ জাৰ হয়, গিলাচৰ টেমা হয়, যোনবোৰ টেমাত বিভিন্ন ধৰণৰ বস্তুবোৰ কি কৰি থোৱা গৈছে, সজাই থোৱা গৈছে। এতিয়া দোকানত গ'লে তোমালোকে ধুনীয়াকে এনেধৰণে বস্তুবোৰ থোৱা দেখি পোৱা, হয়নে নাই? সজাই থোৱা দেখি পোৱা। কৰবাত তোমাৰ চানা থাকিব, কৰবাত তোমাৰ চকলেট থাকিব, কৰবাত তোমাৰ আৰু কিবা পেকেটৰ হাজমোলাৰে পেকেট থাকিব, ঠিক আছে? তো সেইবোৰ বস্তু ধুনীয়াকে এনেকুৱা স্বচ্ছ টেমাত থোৱা থাকে। কিয় জানানে? যাতে তোমালোক আৰু আমালোকৰ নিচিনা কাষ্টমাৰে কি হয়, দেখি মেলি ধুনীয়াকে সেইটো লবলৈ মন যায়, আমাৰ লোভ লাগি যায়, আৰু আমি সেইটো বস্তু কি কৰো, কিনি লৈ যাওঁ বুলিকে। সেয়া হ'ল তোমাৰ দোকানীবোৰৰ ট্ৰিক, ঠিক আছে? দোকানীবোৰৰ সেয়া ট্ৰিক যে যদি আমি এনেকে দেখাই থৈ দিওঁ, তেতিয়া ল'ৰা ছোৱালীবোৰৰ কিনি খাব মন যাব, ডাঙৰ মানুহবোৰৰ কিনি খাব মন যাব। সেইকাৰণে সিহঁতে এনেকে কি কৰি থৈ দিয়ে, এনেকুৱাই স্বচ্ছ তোমাৰ টেমাবোৰত দেখাই ধুনীয়াকে থৈ দিয়ে, ঠিক আছে? আৰু আমি গৈ মেলি কিনি মেলি খাই লওঁ। ওকে, এতিয়া আচলতে কিছুমান বস্তুৰ মাজেৰে আমি দেখো, যেনে বায়ু, পানী, কাঁচ, সাধাৰণ প্লাষ্টিক, ঠিক আছে? এইবোৰ বস্তুৰ থ্ৰুদি আমি কি হয়, ইপাৰে সিপাৰে ধুনীয়াকে দেখি পাব পাৰো, যাক আমি কি বুলি মাতিছো, যাক আমি স্বচ্ছ বস্তু বা স্বচ্ছ পদাৰ্থ বুলি মাতিছো। আৰু আনহাতে আমাৰ কি থাকে, আনহাতে আমাৰ এনেকুৱা বস্তুবোৰ আছে যাৰ ইপাৰে সিপাৰে আমি ধুনীয়াকে দেখা নাপাওঁ, আমি একেবাৰে দেখা নাপাওঁ, ঠিক আছে? আৰু সেইবোৰ হ'ল কিহৰ? আৰু এটা এক্সাম্পল কি দিব পাৰো জানানে? তোমাৰ ঘৰৰ বেৰখন চাবা, ঘৰৰ বাহিৰৰ পৰা তুমি বেৰৰ ইপাৰে সিপাৰে দেখি পোৱা নে নাই, সেয়া গৈ মেলি এবাৰ চাবাচোন। বা তুমি যোনটো ৰুমত বহি এই ভিডিঅ'টো চাই আছা, সেইটো ৰুমত বহিয়ে এবাৰ চাবা যে আনটো ৰুমত কি হৈ আছে, দৰ্জাৰ ফালৰ পৰা নাচালে তুমি দেখি পাবানে নাই, ঠিক আছে? বা দৰ্জাৰো তুমি উদাহৰণ ল'ব পাৰা। দৰ্জা যদি কাঠৰ হয়, এতিয়া কাঠৰ দৰ্জাৰ ইপাৰে সিপাৰে তুমি ধুনীয়াকে কি হয়, দেখা নোপোৱা। কিন্তু আনহাতে যদি কাঁচৰ দৰ্জা হয়, ঠিক আছে, আধা কাঁচৰ আধা কাঠৰ থাকে নহয় দৰ্জাবোৰ বা খিৰিকীবোৰ, তাৰ পৰা কিন্তু তুমি ধুনীয়াকে কি হব, বাহিৰত কি হৈ আছে বা বেলেগ ৰুমত কি হৈ আছে সেয়া ধুনীয়াকে দেখা পাবা, ঠিক আছে? আৰু আনহাতে আৰু এটা বস্তুক আমি কি কব পাৰো, আৰু এটা বস্তু আছে, সেয়া হ'ল তোমাৰ অৰ্ধ স্বচ্ছ। এতিয়া এই নামটোতে তোমালোকে অলপমান আইডিয়া লগাব পাৰিছা, হয়নে নাই? অৰ্ধ মানে হ'ল আধা, আৰু স্বচ্ছ মানে হ'ল যোনটো আমি এফালৰ পৰা আনফালে ধুনীয়াকে দেখা পাওঁ। তাৰ মানে ইয়াত সম্পূৰ্ণৰূপে আমি দেখা নাপাম, কিন্তু তথাপিও আমি গম পাম যে সিপাৰে কিবা বস্তু আছে নে নাই, ঠিক আছে? যেনেকে এতিয়া কিছুমান গ্লাছ তোমালোকে চাবা, তোমালোকে অলপমান চহৰৰ ফালে আহিলে কিছুমান ঘৰতে হওক বা কিছুমান ঘৰতো তুমি দেখা পাবা, কিন্তু দেই কিছুমান ঘৰতো যেতিয়া আমি খিৰিকীত কি হয় কাঁচবোৰ লগাও ন, সেই কাঁচবোৰত কি হয়, অলপমান বেলেগ বেলেগ ধৰণৰ পেটাৰ্ণ থাকে, অলপমান বেলেগ বেলেগ ধৰণৰ ডিজাইন থাকে, যোনটো ডিজাইনৰ কাৰণে সেই বাহিৰৰ ফালে একজেক্টলি কি আছে তুমি দেখা সম্পূৰ্ণৰূপে নোপোৱা, তথাপিও তুমি অলপ অলপকে তাৰ ছায়া দেখা পাবা যে বাহিৰত কিবা এটা হৈ আছে, ঠিক আছে? তুমি সম্পূৰ্ণৰূপে দেখা নোপোৱা, কিন্তু আধা আধাকে কি হয় তুমি দেখা পাবা। আৰু সেই ধৰণৰ বস্তুকে আমি কি বুলি কওঁ, অৰ্ধ স্বচ্ছ বুলি কওঁ, যাক ইংৰাজীত আমি কি বুলি মাতিব পাৰো, ট্ৰান্সলুচেন্ট মেটেৰিয়েল বুলি ক'ব পাৰো, যাৰ থ্ৰুদি তুমি কি দেখি পাবা, বাহিৰত কি হৈ আছে দেখি পাবা। যেনেকে পৰ্দা, ঘৰত খিৰিকী দৰ্জাত তোমাৰ পৰ্দা লগোৱা থাকে ন, পৰ্দাইটো সম্পূৰ্ণৰূপে কি নকৰে, জেনেৰেলি তোমাৰ যদি তুমি পুৰা ডাঠ পৰ্দা লৈছা, তেতিয়া ডাঠ পৰ্দা ললে কি হব, ডাঠ পৰ্দাই পুৰা সম্পূৰ্ণৰূপে তোমাৰ ঢাকি দিব, পিছফালে কি হৈ আছে তুমি গমেই নাপাবা, ঠিক আছে? কিন্তু যদি তুমি মিহি পৰ্দাটো লৈছা, যোনটো গৰমৰ দিনত আমাৰ ঘৰত লগোৱা থাকে, সেই মিহি পৰ্দাবোৰৰ থ্ৰুদি কি হয়, তুমি বাহিৰৰ ফালে কি হৈ আছে ধুনীয়াকে গম পাই থাকিবা। এটা তোমাৰ কি হয়, পৰ্দাৰ নিচিনাও হৈ থাকে, কিন্তু পৰ্দাটো বহুত মিহি, যাৰ কাৰণে তুমি গম পাই আছা যে তাৰ পিছফালে কি কি হৈ আছে। ওকে, সেইবোৰ সব কিহৰ তোমাৰ উদাহৰণ হ'ব, সেইবোৰ উদাহৰণ হ'ব তোমাৰ অৰ্ধ স্বচ্ছ বস্তুবোৰৰ। ওকে, এতিয়া তাৰ বাদে আমাৰ নেক্সট টপিক থাকিব, নেক্সট তোমাৰ বৈশিষ্ট্য থাকিব দ্ৰব্যতা, যোনটো আমি আমাৰ নেক্সট ক্লাছত কি কৰিম, ডিছকাছ কৰিম, ঠিক আছে? তো এতিয়া
আজি আমি যিখিনি বস্তু ডিসকাস কৰিলো সেইখিনি বস্তু আকৌ এবাৰ তুমি কিতাপৰ লগত গোটেইখিনি সংমিহৰণি কৰি চাবা ঠিক আছে কিতাপত পঢ়ি চাবা আৰু মই যিবোৰ কথাবোৰ কলো সেইবোৰ কথাবোৰ তোমালোকে অলপমান ভাবি চাবা ঘৰত বাহিৰত ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত তোমাৰ পঢ়াৰ টেবুলত যি বস্তু আছে তুমি যি বস্তু তোমাৰ ৰুমত দেখি পাই আছা সেইবোৰ সব বস্তুকে অলপমান ভাবিব তোমালোকে চেষ্টা কৰিবাচোন যে সেই বস্তুবোৰ কিহেৰে চাগে নিৰ্মিত হয় আৰু সেইবোৰক আমি কোন কোন তালিকাত কি কৰিব পাৰো ভৰাই থব পাৰো সজাই থব পাৰো সেইবোৰ তোমালোকে অলপমান ভাবিবা ঠিক আছে আৰু যদি কিবা ডাউট হয় সেই ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ ইয়াৰ স্ক্ৰিনৰ তলতে তুমি কি দেখিবা এটা ওয়েবসাইট দেখিবা সেই ওয়েবসাইটটোতে কন্টাক্ট কৰিলে হ'ল তোমাৰ যি ধৰণৰ ডাউট থাকে সেইবোৰ ডাউট আমি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তাৰে লৈ আজি এই ক্লাছক মই সামৰণি মাৰিলো ধন্যবাদ